Hello, namaskar. আজি গাড়ীৰ পৰা এটা নতুন vlog গলে আপোনালোক আটাইকে স্বাগতম জনাইছো। ইতিমধ্যে মই আপোনালোকক মোৰ আগৰ vlogত কৈছিলো যে আজি মনদীপৰ ভাইকৰ বিয়া, আমাৰ বিটুৰ বিয়া, লাষ্ট বিয়া এখন। আৰু এতিয়া আমি আজি একচুয়ালি বিৰাট ইম্পৰ্টেন্ট বস্তু কেইটামানৰ শ্বপিং কৰিবলৈ যাবলৈ লৈছো। বিয়াৰ যা-যোগাৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে। মাধুৰ বিয়াখন যেনেকে এভৰিথিং আমি vlogত ক্যাপচাৰ কৰিলো আৰু হেতু বেষ্ট আছিল। একচুয়ালি বহুত বস্তু শ্বপিং চলি আছে, ইফাল চলি আছে। তো এই বিয়াখনো আৰম্ভণিৰ পৰা শেষলৈকে ক্যাপচাৰ কৰি মনদীপ আৰু মোৰ বিয়াৰ যিবোৰ মোমেন্ট, মাথুৰ বিয়াটো কৈছিলো, যিবোৰ মোমেন্ট আমি আনফৰ্চুনেটলি ৰাখিব নোৱাৰিলো, সেই গোটেই মোমেন্টবোৰ মাধুৰ বিয়াৰ থাকি গ'ল। ইচ এণ্ড এভৰি সৰু মেমৰিজ থাকি গ'ল। এতিয়া বিটুৰ বিয়াৰ প্ৰত্যেকটো মোমেন্ট আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু গোটেই বস্তুবোৰ আমাৰ ইউটিউব চেনেলত আমি ৰাখি যাম। এতিয়া প্ৰথম কামটো হৈছে মনদীপ আৰু মই গাড়ীত বহি আছো। বিটু আহি আছে, সি ৰেডি হৈ আছে, সি আহি আছে আৰু ৰিধি আছে স্কুলত। গতিকে এতিয়া আমি ফাৰ্ষ্ট যাওঁ বিটুৰ কাৰণে সি কি পিন্ধিব, তো তাৰ কাৰণে কাপোৰৰ আজি শ্বপিং কৰিবলৈ যাম, অলপ মান ধৰা কাপোৰৰ শ্বপিং কৰিবলৈ যাম। গতিকে আমি অকণমান মনদীপ, মই, বিটু গোটেইকেইটাই মিলি কৰিম। আৰু কাপোৰৰ বজাৰ কৰিবলৈ মাধু যেতিয়া গুৱাহাটীলৈ আহিব, মাধুৱে মই যাম কাপোৰৰ বজাৰ কৰিবলৈ। আৰু কিছুমান কাপোৰ অলৰেডি ডিজাইনাৰক অৰ্ডাৰ দিয়া হৈ গৈছে, সেইবোৰ কাপোৰ মই আপোনালোকক দেখুৱাম কেনেকৈ কি চলি আছে। আজি যাওঁ বলক। প্ৰথমে আমাৰ ল'ৰাটোৱেনো কি পিন্ধিব, সি শ্বুট পিন্ধিবনে, ৰিচেপশ্যনৰ কাৰণে সি শ্বুট পিন্ধিবনে, শ্বেৰৱানী পিন্ধিব, একো ডিচাইডে কৰিব পৰা নাই। চ' এতিয়া সি আহক, প্ৰথমে তাক লৈ ৰিধি, মনদীপ, বিটু, মই আৰু আমি গোটেইকেইটা মিলি পেলাই এতিয়া চাবলৈ যাওঁ তাৰ কাপোৰ। লেটছ গো। ল'ৰা কি কিনিবলৈ আহিছা? কেনে লাগিছে? বিয়া কাপোৰ পিন্ধিবলৈ হ'ল ল'ৰা হাতত বাচ্চাৰ চেণ্ডেল। স্কুলত টিফিন খালা নাই? টিফিন খালা নাই? হা? আমাক ডাৰ্ক কালাৰত লাগে, তেনেকুৱা এটা ট্ৰাই কৰিব পাৰিলে। প্ৰথম আমি এটা ডিজাইনাৰ বুটিকত আহিলো আৰু বুটিকত আহি একচুৱেলি বিটুৱে কেতিয়াও এনেকুৱা ধৰণৰ শ্বেৰৱানী যিহেতু পিন্ধা নাই, গতিকে কেনেকুৱা পিন্ধিব, বন্ধ গলা পিন্ধিব নে ফুল শ্বেৰৱানী পিন্ধিব, কি পিন্ধিব এবাৰ ট্ৰাই কৰি চালেহে গম পোৱা যাব। সেইকাৰণে আমি ভাবিলো যে প্ৰথমতে ট্ৰাই কৰি চোৱা যাওক এটা এটাকে। এইটো কিমান হ'ব, এইটো থলেতো হাফ হ'ব তলৰ আৰু সিটো থলেতো ফুল হ'ব। তো এইটো মানে প্ৰাইচটো কিমান হ'ব এইটো আমাৰ আহি আছে মানুহ সিহঁতে একজেক্টলি ক'ব পাৰিব। এইটো ট্ৰাই কৰি চাচোন। এইটো গলা বেটাৰ হয়নে? প্লাৱনৰটো এইটো গলা। এই ক'লাটো আমাৰ বিৰাট চইচ হৈছিল, একচুৱেলি তিনিওটাৰে চইচ হৈছিল আৰু তাক বিৰাট শ্বুটো কৰিছিল। কিন্তু প্ৰব্লেমটো হৈছে যে বিয়াত ক'লা পিন্ধিব নাপায়। আৰু মাহঁতক সুধি চাইছিলোঁ ফোন কৰি পেলাই ৰিচেপশ্যনত দিব নেকি, কিন্তু ৰিচেপশ্যনতো নিদিয়ে মাহঁতে ক'লা পিন্ধিবলৈ। মানে এটা টেনশ্যন এটা হাইটটো এতিয়া টাইফুল চাচোন আধা আধি ফ্লেট। তুমি কি পিন্ধিবা বিয়াত? কিবা এটা পিন্ধিব লাগিব ৰ'বা, কুৰ্তা পিন্ধিব লাগিব। এতিয়া আমাৰ কামটো হৈছে আমি প্ৰথমে চবলৈকে কাপোৰবোৰ ৰেডি কৰি লওঁ ন, তাৰপিছত আমালৈ পিন্ধিম। তুমি হাত ধুবা ৰ'বা। চ' আমি ৰিধি পিছফালে টিফিন খাই আছে। তো এতিয়া বিটুক নমাই থৈ আহিছিলোঁ, আকৌ তাক পিক আপ কৰিম। দৰা কাপোৰৰ বজাৰ শেষ নহ'ল, কাৰণ একেদিনাই শেষ হোৱাটো পচিবল নহয়। তাৰপিছত মনদীপৰে মোৰে অলপ কাম আছিলে, সেয়া কৰি বিটু অলপ মই ঘৰত আছিল, তাক পিক আপ কৰি আকৌ আমি মললৈ গ'লোঁ। মলত বজাৰ কৰিবলৈ আছে, ৰিধিৰ উৎপাত চবকে একেলগে পায়। তো এতিয়া যাওঁ মলৰ পৰা যিখিনি মেইনলি ল'ৰা মানুহৰ, মতা মানুহৰ যিখিনি শ্বাৰ্ট কিনিবলৈ আছে, পেণ্ট কিনিবলৈ আছে, সেইখিনি কিনিবলৈ যাওঁ। আৰু বিটুৰ কাৰণে এযোৰ ফৰ্মেল শ্বাৰ্ট পেণ্ট লাগিব আমাক, সেয়া ল'বলৈ যাওঁ। সেই দিনৰ 11টা বজাৰ পৰা বজাৰেই কৰি আছোঁ। আমি ঘৰলৈও নগ'লোঁ। আমি দুটাই বাহিৰতে খাই বৈ পেলাই বজাৰ কৰি থাকিলোঁ। কিন্তু চিৰিয়াছলি বিয়াৰ বজাৰ কৰা যিমান ফূৰ্তি নহয়, সিমান অৱস্থা বেয়া হৈ যায়। তাতে আকৌ ৰিধিৰ নিচিনা কচুগুটি এটা যেতিয়া লগত লৈ ফুৰিব লাগে, তেতিয়া কথাই নাথাকে আৰু এবাৰ আহিলোঁ আমি বিটুৰ কাৰণে এযোৰ শ্বাৰ্ট পেণ্ট চইচ কৰিছিলোঁ, এযোৰ ট্ৰাই কৰি জিন্সে ভাল পায় ন। এইটো কালাৰ নিমিলিব সেইটো শ্বাৰ্টৰ লগত। তোমাৰ শ্বাৰ্টটো ভাল লাগিছে নে? এটা কাপোৰ কিনিবলৈ আহিলে কোনোবাই লৈছে তাই। তই ক'ৰ ল'ৰাৰ চেঞ্জিং ৰুমত সোমাইছা? ওলোৱা, এইটো ছোৱালীৰ চেঞ্জিং ৰুম নহয়। ওলোৱা, এইটো ছোৱালীৰ নহয় ন, নাচি আছো তাত সোমাই পেলাই। অঁ নাচা অ'কে নাচিছোঁ। অঁ নাচা। অঁ ৱাও, বিটুকুৰা শ্বুজ পিন্ধি ক'ত যোৱা তুমি? বাহিৰত যাবা? শ্বুজ ক'ত যোৱা তুমি পিন্ধি? ডান্স কৰি লোৱা।
আমাৰ কাপোৰ চলিয়ে আছে ই খালি নলয় কিমান অকল এনেকৈ থাকিলে কেনেকৈ হ'ব বিয়াত তুমি এনেকৈ থাকিবা নেকি এনেকৈ থাকিম কমফৰ্টেবল আমাৰ ছোৱালী পুৰা নাচি আছে ইয়াত ল'ৰাবিলাকে টোপোলাহে আনে কিনে কাপোৰ নাচায় নহয় বজাৰত টোপোলাহে চায় কালিঘাটত পটককৈ কৈ দিয়া হয় ন কি পিন্ধি আছে দৰকাৰ যাচোন পটককৈ অমুকত অমুকটো বস্তু শেষ হৈছে তমুকটো বস্তু শেষ হৈছে আজি দিনৰ পৰা ৰাতি হৈ গৈছে আমাৰ কিন্তু বজাৰ কৰি এতিয়ালৈকে শেষেই হোৱা নাই এইটো হৈছে ইকলো বজাৰ কৰি ঘূৰি ফুৰোঁতে এবাৰ আমি ফিল কৰিলোঁ যে ঠিক যদি আমি অলপ সময় তাতে থকা প্লে জোনটোত খেলিবলৈ দি দিওঁ তেনেহ'লে আমি বজাৰ কৰিবলৈ ফ্ৰী হৈ যাম গতিকে 1 ঘণ্টামানৰ কাৰণে তাইক প্লে জোনটোত থৈ অহা হ'ল তাই তাতে খেলি থাকিলে আৰু আপোনালোকে কোনোবাই হয়তো ভাবিব পাৰে যে ঋতিক মই হাত কটা ফ্ৰকটো কিয় পিন্ধাই নিছোঁ ইমান ঠাণ্ডাত আচলতে বিয়াৰ যা যোগাৰ শেষ মুহূৰ্তত যাতে বৰ লৰালৰি নহয় সেইকাৰণে আমি যথেষ্ট আগৰ পৰা কৰি আছিলোঁ এই ভিডিঅ'টো যথেষ্ট পুৰণা এইটো চাগে ছেপ্টেম্বৰ অক্টোবৰ মানৰ ভিডিঅ' হ'ব তেতিয়াই গৈছিলোঁ বজাৰ কৰিছিলোঁ কিন্তু আমি মানে ভিডিঅ'বোৰ সাঁচি ৰাখিছিলোঁ যাতে বিয়াৰ সময়ত এটাকৈ দি যাব পাৰোঁ আৰু ৰিধিক সেইফালে দেউতাকে খেলাই থাকোঁতে মই আহিলোঁ বিটুৰ লগত বিটুৰ শ্বুজ ল'ব লগা আছিল শ্বুজ ল'বৰ কাৰণে তেনেকুৱাতে মনদীপে ক'লে যে ইয়াতে অলপ কুৰ্তাৰ ভাল কালেকশ্যন আছে গতিকে সি নিজৰ কাৰণে কুৰ্তা লৈ লয় গতিকে কুৰ্তাও লৈ ল'লোঁ আৰু তাৰ পাছত আহিলোঁ আমি য'ত পইচা দিব লাগে তাতে আৰু পাতিবানে বিয়া আৰু পাতিবানে ভেৰি গুড শ্বপিং কৰি ইমানেই ভাগৰি গ'লোঁ এতিয়া আমি খাবলৈ আহিছোঁ শ্বপিং কৰাৰ পিছত এতিয়া আমাৰ হেৰি কি এতিয়া আমি কি খাম আইচক্ৰীম আৰু আমি এতিয়া যাওঁ খাবলৈ